প্ৰথমতে সকলোকে ধন্যবাদ ভিডিঅ'টো চাই থকাৰ কাৰণে। আজি এই ভিডিঅ'টো ক্লাছ 10ৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে হয়। আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক ক্লাছ 10ৰ ছাত্ৰ-ছাত্ৰীসকলক এটা ধাৰণা আগবঢ়াম কেনেকৈ আপোনালোকে এইবাৰ হ'বলগীয়া ক্লাছ 10ৰ ফাইনেল এক্সামত ভাল মাৰ্ক পাব। বিশেষকৈ এই ভিডিঅ'টো ইংলিছ ছাবজেক্টটোৰ ওপৰত হয় কেনেকৈ আপোনালোকে ইংলিছ ছাবজেক্টটোৰ ওপৰত ভাল মাৰ্ক পাব পাৰে এইবাৰ হ'বলগীয়া ক্লাছ 10ৰ ফাইনেল এক্সামত তাৰ বিষয়ে মই আজি আপোনালোকক এই ভিডিঅ'টোত জনাম। মই এই ভিডিঅ'টোত আপোনালোকক জনাম যে আপোনালোকে কেনেকুৱা ধৰণৰ কুৱেশ্যনবোৰ চাব লাগিব, কি টপিকৰ ওপৰত আপোনালোকে বেছিকৈ চাব লাগিব, আপুনি কেনেকুৱা ধৰণৰ নিয়মবোৰ ফ'ল' কৰিব লাগিব ইংলিছ ছাবজেক্টটোৰ ওপৰত ভাল মাৰ্ক পোৱাৰ কাৰণে, তেন্তে সেই বিষয়ে এই ভিডিঅ'ত মই জনাম। কেনেকুৱা ধৰণৰ প্ৰশ্ন, কেনেকুৱা ধৰণৰ আপোনালোকে টপিক, কি ওপৰত বেছি গুৰুত্ব দিব লাগিব, এই সকলোবোৰ মই এই ভিডিঅ'টোত আপোনালোকক জনাম। আৰু এই ভিডিঅ'টোত মই চেম্পল কিছুমান কুৱেশ্যনো আপোনালোকে আগবঢ়াইছোঁ। সেই চেম্পল কুৱেশ্যনবোৰ আপোনালোকে চাব, সেইবোৰ বহুত ইম্পৰ্টেণ্ট হয়। আৰু লগতে সেনেকুৱা ধৰণৰ কুৱেশ্যনবোৰ মই যেনেকুৱা কুৱেশ্যন আগবঢ়াম তেনেকুৱা ধৰণৰ প্ৰশ্নবোৰ আপোনালোকে যিমান পাৰে চাব আৰু সেই টপিকৰ ওপৰত ভালকৈ বেছিকৈ চাব। তেতিয়া আপোনালোকৰ এইবাৰ যিটো মেট্ৰিক এক্সাম হ'ব গৈ আছে, ক্লাছ 10ৰ ফাইনেল এক্সাম হ'ব গৈ আছে, তাতে আপোনালোকৰ নিশ্চয় ভাল হ'ব। তেন্তে বলক দেৰি নকৰি ভিডিঅ'টো আমি আগবাঢ়োঁ। এতিয়া আমি স্ক্ৰীণত আহক। স্ক্ৰীণত মই আপোনালোকক দেখাম কুৱেশ্যন চেম্পলবোৰ আৰু কি টপিক আপোনালোকে চাব। তেন্তে বলক ভিডিঅ'টো তেন্তে আজিৰ এই ভিডিঅ'টোত আমি গ্ৰামাৰ ছেকশ্যনটোৰ পৰা আৰম্ভ কৰিম। গ্ৰামাৰ ছেকশ্যনটোৰ কি টপিকৰ ওপৰত কেনেকুৱা ধৰণৰ প্ৰশ্ন আহিব পাৰে আপোনালোকে সেইবোৰৰ বিষয়ে জানিব। মই চেম্পল কেইটামান কুৱেশ্যন দি দিম, আপোনালোকে সেই চেম্পল কুৱেশ্যনবোৰ চাব আৰু সেই চেম্পল কুৱেশ্যনবোৰৰ লগত জড়িত যিমান পাৰে কুৱেশ্যন আপোনালোকে চাব, সেনেকুৱা ধৰণৰ কুৱেশ্যনবোৰ। আৰু এইটো নহয় যে মই যিবোৰ চেম্পল কুৱেশ্যন আগবঢ়াম সেইটোৱে আহিব, মই মাথো এটা ধাৰণা আপোনালোকক দিছোঁ কেনেকুৱা ধৰণৰ কুৱেশ্যনছ আহিব পাৰে। এনে বলক আশা কৰোঁ যিসকলে এই ভিডিঅ'টো চাব তেওঁলোকৰ ইংলিছত ভাল মাৰ্কে আহিব এইবাৰ ক্লাছ 10ৰ ফাইনেল এক্সামত। তেন্তে বলক ভিডিঅ'টো আমি আগবাঢ়োঁ। আজিৰ প্ৰথম টপিকটো হৈছে প্ৰিপজিশ্যন। হয়, প্ৰিপজিশ্যন আহে ইংলিছত, আমি দেখা পাইছোঁ। আৰু এই প্ৰিপজিশ্যনৰ পৰা কেনেকুৱা ধৰণৰ কুৱেশ্যনছ আহিব পাৰে মই স্ক্ৰীণটোত দি দিছোঁ চেম্পল কুৱেশ্যন, আপোনালোকে দেখা পাই আছে চেম্পল কুৱেশ্যন। প্ৰথমটোত দিছে ৰাবি ইজ ছিনিয়ৰ দেন টু অৰ ফ্ৰম। এই তিনিটাৰ ভিতৰত কি হ'ব এই খালী জেগাটো আপোনালোকে বহাব লাগিব। তাৰপাছত আছে মি বাই 2 years। ৰাবি ইজ ছিনিয়ৰ ডেছ মি বাই 2 years। আৰু ইয়াত আপোনালোকে শুদ্ধ এনচাৰটো বহাব লাগিব। তাৰপাছত ইয়াত দিছে হি ৱাজ প্ৰিভেণ্টেড, তাৰপিছত ইয়াত খালী ঠাই আছে কি হ'ব বহাব দিছে, তাৰপিছত গয়িং দেলহি। এতিয়া এনেকুৱা ধৰণৰ আপোনালোকে কুৱেশ্যনবোৰ চাব। মই চেম্পল দুটা কুৱেশ্যন দি দিছোঁ আৰু এনেকুৱা ধৰণৰ যিমান কুৱেশ্যনছ পাৰে আপোনালোকে ঘৰত বহি চাব। ছিনিয়ৰ থাকিলে কি হয় ইয়াতে, তাৰপিছত প্ৰিভেণ্টেড থাকিলে কি হয় ইয়াতে, এনেকুৱা ধৰণৰ চাব। তাৰপিছত বলক নেক্সটটো চাওঁ কি আছে। নেক্সটটো দিছে ভইচ। ভইচটো পৰীক্ষাত অহা দেখা যায়, ভইচ আপোনালোকে চাব নাপাহৰিব। আৰু ভইচৰ পৰা কেনেকুৱা ধৰণৰ কুৱেশ্যনছ আহিব পাৰে মই চেম্পল দুটা আগবঢ়াইছোঁ। ইয়াত প্ৰথম চেম্পলটো দিছে দ্য ষ্টুডেণ্টছ ইলেক্টেড হিম ছেক্ৰেটেৰী। দ্য ষ্টুডেণ্টছ ইলেক্টেড হিম ছেক্ৰেটেৰী, এনেকুৱা ধৰণৰ কুৱেশ্যন চাব ভইচৰ পৰা। তাৰপাছত উই ৱেৰ ছাৰপ্ৰাইজ এট হিজ কণ্ডাক্ট, এনেকুৱা ধৰণৰ আপোনালোকে কুৱেশ্যনবোৰ চাব ভইচৰ পৰা, তেতিয়া নিশ্চয় ভইচ আপোনালোকৰ ক্লিয়াৰ হৈ যাব। তাৰপিছত সুধিছে নেৰেশ্যন। নেৰেশ্যন চাব, নেৰেশ্যনো অহা দেখা যায়। আৰু নেৰেশ্যনৰ পৰা মই এটা চেম্পল দিছোঁ কেনেকুৱা ধৰণৰ কুৱেশ্যনছ আহিব পাৰে। ৰাছিদ আস্কড মি ইফ আই নিউ ৰহিম। এনেকুৱা ধৰণৰ আপোনালোকে চাব কুৱেশ্যন ঘৰত বহি যিমান পাৰে, তেতিয়া নেৰেশ্যনৰ পৰা আপোনালোকে ভাল কুৱেশ্যন মাৰ্ক পাব পাৰে। তাৰপিছত নেক্সট আছে কাৰেক্ট টেন্স। আৰু এই টপিকটো ইম্পৰ্টেণ্ট হয়, আপোনালোকে চাব যিমান পাৰে আপোনালোকে। ইয়াত প্ৰথম চেম্পল কুৱেশ্যনটোত সুধিছে ইট ইজ টাইম উই গ' টু বেড। আৰু ভাৰ্ববোৰ ইয়াত ব্ৰেকেটৰ ভিতৰত দিয়া আছে, যেনেকৈ গ' ভাৰ্বটো ব্ৰেকেটৰ ভিতৰত দিয়া আছে। আৰু এই গ' ভাৰ্বটোত কি হ'ব, ৱেণ্ট হ'ব নে গান হ'ব, কি হ'ব আপোনালোকে ভাবি আপোনালোকে লিখিব লাগিব যিটো শুদ্ধ হয়। আৰু এনেকুৱা যিটো মই চেম্পল ইয়াত 4টা দিছোঁ, সেই গোটেইবোৰ চেম্পল আপোনালোকে প্ৰেক্টিছ কৰিব আৰু যিমান পাৰে এনেকুৱা ধৰণৰ কুৱেশ্যনবোৰ চাব যিমান পাৰে, তেতিয়া আপোনালোকৰ কাৰেক্ট টেন্সৰ পৰা যিকোনো ধৰণৰ কুৱেশ্যন আহিলে আপোনালোকে পাৰিব। তাৰপিছত সুধিছে নেক্সট চেম্পলটোত ৱেন চি কেম আই ৰাইট এ লেটাৰ। আৰু এই ৰাইটত কি হ'ব আপোনালোকে শুদ্ধটো বহাব লাগিব। তাৰপিছত সুধিছে দ্য গেষ্ট এৰাইভ বিফৰ দ্য ডিনাৰ ৱাজ ছেট। আৰু এই এৰাইভত কি হ'ব, কোনটো শুদ্ধ ফৰ্ম বহিব ইয়াতে সেইটো বহাব লাগিব। তাৰপাছত লাষ্টৰ চেম্পলটোত দিছে ইট ৰেইন চিন্স মৰ্ণিং। আৰু এই ৰেইনত কি বহিব আপোনালোকে বহাব লাগিব। এনেকুৱা 1 2 3 4টা ইয়াত চেম্পল দিয়া আছে। আৰু এই 4টা চেম্পলৰ লগত জড়িত যিমান কুৱেশ্যন আপোনালোকে পাৰে সকলোবোৰ চাব। তাৰপাছত নেক্সট দিছে কাৰেক্ট ইৰৰ্ছ। আপোনালোকক কেইটামান চেণ্টেঞ্চ দিব, কেইটামান বাক্য দিব, যিবোৰ বাক্য ক'ৰবাত নহয় ক'ৰবাত ভুল হৈ থাকিব আৰু আপোনালোকে সেই ভুলবোৰ শুদ্ধ কৰি লিখিব লাগিব। এনেকুৱাও অহা এক্সামত দেখা পাওঁ। আৰু আপোনালোকে
চাব নাপাহৰিব এনেকুৱা কুৱেশ্যন মই দুটা এক্সাম্পল দি দিছোঁ আপোনালোকে এনেকুৱা এক্সাম্পলৰ কুৱেশ্যনবোৰ বেছিকৈ চাব যেনেকৈ প্ৰথমটোত কৈছে 5 kilograms are not so easy to carry 5 kilograms are not so easy to carry আৰু এই বাক্যটোত আপোনাৰ আৰ ইয়াতে ভুল হৈ আছে ইয়াতে ইজ হ'ব লাগে ইজ এনেকুৱা ধৰণৰ আপোনালোকে কুৱেশ্যনবোৰ চাব আৰু তাৰ পাছত she prefers milk than curd আৰু এনেকুৱা ধৰণৰ কুৱেশ্যনবোৰ চাব আৰু ইয়াতে দেন হ'ব নালাগে ইয়াত দেনটো ভুল প্ৰিফাৰ হ'লে টু হয় আপোনালোকে এনেকুৱা ধৰণৰ কুৱেশ্যনবোৰ চাব মই দুটা চেম্পল দিছোঁ আৰু আপোনালোকে যিমান পাৰে নিজে চেষ্টা কৰি চাব বাকীবোৰ কুৱেশ্যন এনেকুৱা ধৰণৰ তেতিয়া নিশ্চয় কাৰেক্ট ইৰৰ্ছৰ পৰা যিবোৰ কুৱেশ্যন আহিব আপোনালোকে ইজিলি সলভ কৰিব পাৰিব তাৰপিছত চাবলৈ তাৰপিছত দিয়া আছে কম্প্ৰেহেনশ্যন মানে জানো আপোনালোক এটা ষ্টৰি দিব তাত লিখা থাকিব প্ৰশ্নখনত আৰু সেই ষ্টৰিটো ভালকৈ পঢ়িব লাগিব আৰু পঢ়াৰ পিছত আপোনালোকে কেইটামান কুৱেশ্যন দিব আপোনালোকে সেই কুৱেশ্যনবোৰ চাই পেলাই আপোনালোকে এনচাৰবোৰ নিজে কৰিব লাগিব আপোনালোকে গম পাইছে কি কম্প্ৰেহেনশ্যন তাৰপিছত আছে ট্ৰেন্সলেশ্যন হয় ট্ৰেন্সলেশ্যন আপোনালোকক ইংলিছৰ পৰা অসমীয়ালৈ ট্ৰেন্সলেট কৰিব দিয়ে কেতিয়াবা নাইবা অসমীয়াৰ পৰা ইংলিছলৈও ট্ৰেন্সলেট কৰিব দিয়ে তেন্তে আজি মই কেইটামান চেম্পল দিছোঁ এইকেইটা এনেকুৱা ধৰণৰ কুৱেশ্যনবোৰ চাব সোণ এবিধ মূল্যৱান ধাতু এনেকুৱা ধৰণৰ চেম্পল কুৱেশ্যনবোৰ আপোনালোকে ভালকৈ চাব আপোনালোকক ইংলিছত ট্ৰেন্সলেট কৰিব দিব তাৰপিছত দিছে অসমৰ চাহপাত জগত বিখ্যাত তাৰপিছত দিছে মৌ খাবলৈ মিঠা এনেকুৱা ধৰণৰ আপোনালোকে চাব বাক্যবোৰ তাৰপিছত দিছে এপ্লিকেশ্যন ৰাইটিং হয় আপোনালোকে এপ্লিকেশ্যন ৰাইটিঙো চাব বিশেষকৈ আপোনালোকে এপ্লিকেশ্যন ৰাইটিং কেনেকুৱা ধৰণৰ চাব মই চেম্পল এটা দি দিছোঁ ইয়াত দিছে ৰাইট এ লেটাৰ টু দ্য এডিটৰ অফ এ লোকেল নিউজ পেপাৰ কমপ্লেইনিং এগেইনষ্ট ইৰেগুলাৰ পাৱাৰ ছাপ্লাই অৰ ফ্ৰিকুৱেণ্ট পাৱাৰ কাট হয় আপোনালোকক এটা লেটাৰ লিখিব দিছে এপ্লিকেশ্যন লিখিব দিছে কালৈ এডিটৰ অফ লোকেল নিউজ পেপাৰৰ এডিটৰলৈ আৰু বিষয়টো হৈছে আপোনালোকৰ ঘৰত আপোনালোকৰ যিটো এৰিয়া আছে এৰিয়াটোত সঘনে বিজুলী অৰ্থাৎ কাৰেণ্ট যাই থাকে অহা যোৱা কৰি থাকে নাইবা পাৱাৰ ছাপ্লাইটো ভাল নহয় তাৰ ওপৰত আৰু এনেকুৱা ধৰণৰ আপোনালোকে যিমান পাৰে এপ্লিকেশ্যনবোৰ চাব বিশেষকৈ টু দ্য এডিটৰ অফ লোকেল নিউজ পেপাৰ আপোনালোকৰ পানীৰ সমস্যাৰ ওপৰত কমপ্লেইন কৰিও দিব পাৰে নাইবা পানীৰ টেপ লাগে তাৰ বিষয়ে লোকেল নিউজ পেপাৰত কমপ্লেইনিং এগেইনষ্ট এনেকুৱা ধৰণৰ দিব পাৰে আপোনালোকে চাব জাষ্ট আপোনালোকে লেটাৰ টু দ্য এডিটৰ অফ লোকেল নিউজ পেপাৰ এনেকুৱা যিমান আপোনালোকে পায় কিতাপত তেনেকুৱা সকলোবোৰ চাব ইম্পৰ্টেণ্ট হয় তাৰপাছত এছে পৰা নেচাৰেল ডিজাষ্টাৰ চাব তাৰপিছত যিটো এছে ছেকশ্যন আছে এছে ছেকশ্যনৰ পৰা আপোনালোকে চাব নেচাৰেল ডিজাষ্টাৰ আৰু নেচাৰেল ডিজাষ্টাৰ যেনেকৈ ফ্লাড হৈ গ'ল নাইবা অন্য কিবা যদি সমস্যা আপোনালোকে জানে তেন্তে লিখিব পাৰে বিশেষকৈ ফ্লাডটো বেছি চুইটেবল হয় নেচাৰেল ডিজাষ্টাৰৰ ক্ষেত্ৰত আপোনালোকে এইটো ভালকৈ চাব এইটো ইংলিছতো হওক বা অসমীয়াতো হওক আপোনালোকে চাব পাৰে দুয়োটা ক্ষেত্ৰতে অসমীয়া প্ৰশ্ন কাকতৰ ক্ষেত্ৰতো নাইবা ইংলিছৰ ক্ষেত্ৰতো আপোনালোকে নেচাৰেল ডিজাষ্টাৰ চাব পাৰে অৰ্থাৎ প্ৰাকৃতিক দুৰ্যোগ তাৰপিছত আহে ৰিপৰ্ট ৰাইটিং আপোনালোকে ৰিপৰ্ট ৰাইটিং জানে ৰিপৰ্ট আপোনালোকক এটা ঘটনাৰ বিষয়ে কৈ দিব আৰু সেই ঘটনাটোৰ আপোনালোকে ৰিপৰ্ট লিখিব লাগিব যেনেকৈ এক্সিডেণ্ট হওক ৰিপৰ্ট তাৰপিছত আছে কুৱেশ্যনছ আৰু ইয়াত মই দুটামান কুৱেশ্যন দিছোঁ আপোনালোকে সেই কুৱেশ্যনবোৰ চাব এইটো নকওঁ যে এই কুৱেশ্যনবোৰ আহিব কিন্তু এই কুৱেশ্যনবোৰ মিছ নকৰিব আপোনালোকে অহাৰ সম্ভাৱনা বহুত আছে 99% আছে অহাৰ সম্ভাৱনা এই কুৱেশ্যনবোৰ আৰু এই কুৱেশ্যনবোৰত মাৰ্ক বহুত আছে 1 নম্বৰ 2 নম্বৰ নাই তাতকৈ বহুত মাৰ্ক থাকিব এই কুৱেশ্যনবোৰত আৰু এই কুৱেশ্যনটো হৈছে হুৱেই ডিড গ্ৰিফিন বিকাম এ হোমলেছ ৱাণ্ডাৰাৰ তাৰপাছত নেক্সট কুৱেশ্যনটো সুধিছে হাউ ডাজ উছাৱেল মেনেজ টু মেক্স বিলিভ ডেট দেয়াৰ ইজ এ বেলকনি এটেচড টু হিজ ৰুম আৰু এই দুটা কুৱেশ্যন আপোনালোকে চাব নাপাহৰিব ইম্পৰ্টেণ্ট কুৱেশ্যন হয় তেন্তে আজিৰ ভিডিঅ'টো এইখিনিয়ে আছিল আজিৰ এই ভিডিঅ'টো ক্লাছ 10ৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে আছিল যিসকলে ইংলিছ ভাল কৰিব বিচাৰিছে তেওঁলোকৰ বাবে আৰু নেক্সট আমি অতি শীঘ্ৰে লৈ আনি আছোঁ অসমীয়া আৰু বাকী অন্য ছাবজেক্টবোৰো লৈ আনি আছোঁ আপোনালোকে ভিডিঅ'টো লাইক কৰিব তেন্তে ধন্যবাদ আজিৰ ভিডিঅ'টো চোৱাৰ বাবে